গদি হাৰ নামানো আমি চামে চাম এনেকে দিয়া কা ঝুকেগা নেহি গাইস আপোনালোকক সকলোকে পুনৰবাৰ সুস্মিতা লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। কালি আমি মাজুলী যাম, গতিকে মাজুলীত যাবৰ কাৰণে আমি এতিয়া প্ৰস্তুতি কৰি আছোঁ। এটা কেইটা বাজিলে 11:17 হৈ গ'ল টাইম। 11:17 এয়া কাপোৰ ইস্ত্ৰি কৰি ল'লোঁ। আৰু ৰ আমি কালি ক'ত যাম কৈ দিয়া, কালি ক'ত যাম কৈ দিয়া, মাজুলী ক'ত যাম ঠিক আছে ৰেডি হোৱা, তুমি শুই দিয়া দেই। এতিয়া আমি শুই যাম যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগিব। ঠিক আছে আৰু তেতিয়াহ'লে আগৰ ভিডিঅ'টোলৈ আগবাঢ়ো। হে গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা এতিয়া কেইটা বাজিছে 8:40 হৈছে। আমি এতিয়া মাজুলী যাম। আৰু মাজুলী পোৱাৰ আগত আমি ঢকুৱাখানা টাউন পালোঁ। এইখন হ'ল ঢকুৱাখানা টাউন, চাই ল'ব ভালদৰে। চাওঁ চাওঁ কেনেকুৱা লাগিছে তোমাৰ? কি লাগিছে? ধুনু লাগিছে। বহুত খাইছোঁ। বড়ো পুৰা গৰম, কিন্তু ষ্টাইল কৰিব এৰা নাই। আৰু ৰণকটো ক'বই নালাগে, হিৰো। কল খাব লাগে, এনাৰ্জি কমি গৈছে আমাৰ। কল খাম আৰু আমি যাই থাকিম যিমান পাৰোঁ। ৰাস্তা ভুল হ'লেও কথা আৰু 43 কিলোমিটাৰ যাব আছে। পৰি যাব চাবা। আমি মাজুলীত প্ৰৱেশ কৰিলোঁ। গাইজ বহুত গৰম, গৰমৰ কাৰণে আমি ইয়াতে ৰৈ গ'লোঁ। বিৰাটে গৰম আৰু 24 কিলোমিটাৰ যাবই আছে মাজুলী। এয়া গোটেইবিলাক গৰমত একদম অৱস্থাই নাই। বৌ কেনেকুৱা লাগিছে গৰমত? অনুভৱটো কোৱা তোমাৰ। মজা। ৰণ কেনেকুৱা লাগিছে? কয় ৰণ, কয় ৰণ। গৰম লাগিছে নে ঠাণ্ডা লাগিছে? অলপ গৰম লাগিছে কোৱা, কিন্তু উপায় নাই, যাব লাগিব। অলপ গৰম লাগিছে কিন্তু উপায় নাই, যাব লাগিব। আপোনালোকৰ কওক, আপোনালোকৰ মতামত কি? ভাল লাগিছে নে? মতামত মানে আগতে কেনেকুৱা মাজে মাজে গৰম হাৱা লাগে আমিয়ে জানো, মাজে মাজে এনেকুৱা লাগে যেন জুইহে কোনোবাই মাৰি দিছে আমাক। এতিয়া এনেকুৱা এটা অনুভৱ হৈছে আমি মাজুলী পাব পালে মানে ৰৈ দিব মন যায়। তাৰপিছত আহি এতিয়া অলপ 25 কিলোমিটাৰমান আছে, যাব লাগিব, উপায় নাই। আহিছোঁ যেতিয়া ইমান দূৰ, ভালে লাগিছে আহি। বহুত গৰম দেই। এটা খাবৰ কাৰণে একোৱে নাই, এখন দোকানহে আছে, ৰ'ব দেখাই আছোঁ। এইখন দোকান। কেণ্ডিমান চকলেট লৈ চকলেট খাব লাগিব আৰু তাৰ বাহিৰে বেলেগ নাই আৰু। মাজে মাজে গাড়ী গৈ আছে এখন দুখন। এতিয়া যাব লাগে আমি। কিমান দেৰি হৈ যাব। ৰণ যাওঁ ব'লা, ৰণ যাওঁ ব'লা। আপোনালোকে চাই থাকক, আমি এতিয়া লেটছ গো। মাজুলী ৰণিকা, হাই দিয়া। ৰণিকা আমি ক'ত যাম? ৰণিকা আমি ক'ত যাম?
পালোঁ আৰু বেছি টাইম নাই আমাৰ ঘৰৰ পৰা হাজোং কি লাগে তোমালোকৰ গাড়ী কোনখন গাড়ী কয় এখন লৈ যাবা নেকি ৰণৰ অৱস্থা চোলা খুলি দিব লগা হৈ গ'ল সালমান খানৰ বডি আমি চামে চাম এনেকে দিয়া झुकेगा नहीं चला মানুহ বিলাকৰ মুখৰ অৱস্থা নহয় বেছি ও মা মাজুলী এয়াহে মাজুলী Suisale bujiba bukure hitoro kihore khohoria he mongole noara mosibo jarare hridoyore tumuja ৰঙানী কথা মনৰে কাকব কোনবা কাষতে শুনিবলে সময় হ'বনে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে ঘাটতে কলি যাতে কেছি লুইতৰ বুকুতে বুকুখনি মেৰি ইফালে সিফালে আনে শুন পুৰি ঐৰি তমে ফাঁকি গাই মাজুলী এজনী ছোৱালীয়ে দুখ পালে Suisale bujiba bukure hitoro kihore khohoria
নাম কি বোলে কোনো নাই ৰন কথা পাতা দাদাক মাতা দাদা কি বজা চাহিদা মোক বজাব দিবা নে কোৱা মাজত খেল লওক মাজত খোজ দিব নালাগে হা গুহাই লৈ যায় নাপা আমি নাজানো ন ৰনে পাৰিব চাগে আমি নাপাওঁ মই প্ৰথম পাই গৈছো মাজে নাজানো একো নাই এইটো চবে বুজি পায় ন মাজৰ ৰাস্তাটোদি যাব নাপায় খোজকাঢ়ি যাব নাপায় গতিকে আপোনালোকে যদি কেতিয়াবালৈকে মাজুলী আহে তেতিয়াহ'লে এই ৰাস্তাইদি নাযাব ছাইডেদি যাব এনেকৈ ছাইডেদি যাব এই মাজৰ ৰাস্তাইদি নাযাব তালৈকে নাযাব এইটো এই হেৰি গীতাখনৰ এইটো চাইডে ল'ব লাগিব চাগে এখন গীতাই কিজানি গীতাই হ'ব খাই আছো পানী বুলি ভাবি বিৰাট ভাল লাগে ৰাইচ চাই ওলাই আহিলোঁ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ বহুত গৰম এতিয়া চাগে আৰু বেলেগ সত্ৰ চোৱা নহ'ব বেলেগ দিনা আহিব লাগিব এওঁলোকৰ ডিউটি আছে যিহেতু এতিয়া ভিডিঅ'টো এতিয়াই সমাপ্ত কৰোঁ ন সময় নাই আৰু এতিয়া ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰি দিওঁ ঠিক আছে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ থেংকছ